কটাবাৰীত আমি এটা অনুষ্ঠান আয়োজন কৰিছোঁ। তাত আমাৰ 1999 চনৰ পৰাই গ্ৰাম্য বিকাশ মঞ্চ চলি আহিছিলে। তাতে আমাৰ একশ্যন নাইট আৰু গ্ৰাম্য বিকাশ দুটা অনুষ্ঠান লগ লাগি কটাবাৰীত আমি আজি অনুষ্ঠানটো পালন কৰিলোঁ। তাতে আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা চলি আছে। প্ৰথমে আমাৰ পাৰপানী, দৌৰৰ খেল, তাৰপিছত চকুত বান্ধা এইবিলাক অনুষ্ঠান হ'ল। এতিয়া আমি মহিলাৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠানটো কৰা হৈছে। এতিয়া একশ্যন নাইট আৰু গ্ৰাম্য বিকাশ মঞ্চ দুয়োটা লগ লাগি প্ৰতি বছৰে আমি GBMৰ ফালৰ পৰাই আমি অনুষ্ঠানটো পাতোঁ। এইবাৰ আমি কটাবাৰীত এই অনুষ্ঠানটো আৰম্ভ কৰা হৈছে। অনুষ্ঠানটোৰ কমেও আমাৰ 10খন গাঁও লগ লাগি অনুষ্ঠানটো কৰা হৈ গৈছে। এই আমাৰ যিটো অনুষ্ঠান চলি আছে, এই অনুষ্ঠানটো আজি প্ৰথম ইয়াত কৰিছে, কিন্তু আমাৰ গ্ৰাম্য বিকাশ মঞ্চই 99ৰ পৰা যিটো মহিলা সবলীকৰণ, এই সবলীকৰণৰ কাম আমাৰ বিভিন্ন গাঁৱত কৰি আছে, বিভিন্ন ডিষ্ট্ৰিক্টত বা বিভিন্ন গাঁৱত। আৰু বিশেষকৈ আমি এতিয়া মই যিহেতু তামোলপুৰৰে বাসিন্দা হয়, আৰু আমি তামোলপুৰৰ বাসিন্দা হিচাপে ক'ব পাৰোঁ যে আমাৰ ইয়াত যিখিনি ভিতৰুৱা গাঁও আছে, এই গোটেইখিনি গাঁৱৰ মহিলা বা কিশোৰীক, যিখিনি আমাৰ আধাতে পঢ়ি ঘৰতে আছে কিশোৰী কিছুমান, তেওঁলোককো ওলাই আনিছে। আৰু মহিলাসকলক চেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে কেনেকৈ সবলীকৰণ হ'ব পাৰে তাৰ ওপৰতো কিছুমান ট্ৰেইনিং দিয়া হৈছে, আৰু তেখেতসকলে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰতো আমাৰ গ্ৰাম্য বিকাশ মঞ্চে ধুনীয়াকৈ এখন মঞ্চ দিছে যে মহিলাসকলে আমি কিবা এটা কৰি পেলাই আমি স্বাৱলম্বী হৈ সমাজত এটা স্থান লাভ কৰিব পাৰোঁ। তেনেকৈ চলি আছে। গ্ৰাম্য বিকাশ মঞ্চৰ পৰিকল্পনা হিচাপে ক'বলৈ গ'লে, আমি যিখিনি পিছপৰা মহিলা আছে, সেই মহিলাখিনিৰ যিটো মনত এটা একগ্ৰতা থাকে চব মহিলাৰে কৰ্ম কৰি যোৱাত, সেইখিনি যাতে আমি বিকাশ কৰিব পাৰোঁ। প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেকগৰাকী মহিলায়ে যাতে নিজৰ প্ৰতিভাখিনি দেখুৱাব পাৰে, তাৰ ওপৰত আমি পৰিকল্পনা কৰি আছোঁ আৰু তেনেকৈ চলি যাম।